guys, welcome back to my YouTube channel Rakesh Ronal. আপোনালোকক মই এতিয়া ফুৰাবলৈ যাম। ক'ত যাম, কেনি যাম, কিয় যাম হেবিলাক একো নাজানো। মুঠতে আমি আপোনালোকক ফুৰাবলৈ লৈ যাম। ৰব দেখাই আছো জেগাবিলাক হা। আমি এতিয়া বৰ্তমান আমাৰ গাঁও খেলপথাৰত আছো। তাকে অলপ কালি মানে বল খেল চাব গলো ৰাতি দেই। অলপ টোপনি ক্ষতি হ'ল, টেঙা চেঙা খাবলৈ আহিছো আৰু তাতে টেঙা চেঙা খাম আপোনালোকক ফুৰাবলৈ লৈ যাম। ধৈৰ্য ধৰক, অলপ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ওকে গাইজ ফাইনেলি আমাৰ ৰবাব টেঙা হাজি। আমি ৰবাব টেঙা খাম, খাই বৈ এতিয়া তোমাৰ টোপনি খতিটো ফালি ল'ম। তাৰপিছত যেনিয়ে তেনিয়ে ফুৰিম, মতলব নাই। এতিয়া আমাৰ প্ৰণৱে ৰবাব টেঙা গুচাই আছে, নিমখ জলকীয়া আনিব গৈছে। তাৰপৰা নিমখ জলকীয়া অনাৰ পিছত খাম আৰু আপোনালোকে চাই থাকিব দেই। দিবলৈতো নোৱাৰিম, মই আছোঁ মোবাইলৰ ভিতৰত, আপোনালোক বাহিৰত আছে। দি ল'ব আৰু আমাৰ নিমখ জলকীয়া আহি গ'ল, ৰবাব টেঙা গুচাই আছে, অকণমান পিছত খাবলৈ হ'ব। তেনেকৈ এনজয় কৰি আছোঁ আৰু সকলো আছে। চাওক আছে, বহুত ভাল লাগিছে জেগাটো ৰখি। আজি টেঙাটো খোৱাৰ পিছত আৰু ভাল লাগিব নহয়। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, বেয়া নাপাব, মাজত হৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি কৈ দিলোঁ। কাৰণ আমি তাত টেঙা চেঙা খাওঁতে দেৰি হৈ গ'ল যে, সেইটো কাৰণে ফুৰিবলৈ যাওঁ। ধামাকা ভিডিঅ' বনি আছে, আমি ফুৰিবলৈ যাম। জ্যোতিময় দাস বৰ ধুনীয়া গান গায়। ৰ'ব আপোনালোকক ক'ত ফুৰাব নিম কোৱাই নাই নহয় মই, যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ। সেইটো কাৰণে আমাৰ ওচৰতে এখন ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে, তাতে আপোনালোকক ফুৰাবলৈ যাম। বলক ফুল এনজয় কৰিম, বম এনজয়। ফাইনেলি আমি ব্ৰহ্মপুত্ৰ পাৰ পাই গ'লোহি। আপোনালোকৰ ভিউটো লাহে লাহে দেখাম ৰ'ব। মই 1 to 3 লৈকে ক'ম, ভিউটো ধুনীয়াকৈ ওলাই আহিব। অলপ মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়, মানে অলপ বেয়া দেখিব পাৰে, তথাপি ভিডিঅ'টো স্কিপ নকৰিব। ব্ৰহ্মপুত্ৰ পাৰখন ধুনীয়াকৈ চাই ল'ব আপুনি, ভিডিঅ'টো স্কিপ নকৰিব। ব্ৰহ্মপুত্ৰ পাৰখন আপোনালোকে চাই ল'ব ধুনীয়াকৈ। অলপ বেয়া হ'ব পাৰে, আকৌ অলপ এডজাষ্ট কৰি ল'ব আৰু। আমি পাই গ'লো হে। গাইজ পাই গ'লোহি। 1 2 3 গো। চাওক কি ধুনীয়া সুন্দৰ দৃশ্য ইয়াৰ ব্ৰহ্মপুত্ৰ পাৰৰ। চাওক না কি ধুনীয়া। এইকেইটা আমাৰ লগৰকেইটা, জুম কৰি দিছোঁ এইকেইটা। এইবিলাক নাও 3টামান বজাত মাছমৰীয়াসকল ইটো পাৰত গৈ মাছ মাৰি আনে, ৰাতিপুৱা আকৌ দিয়েহি। ঘাটটো দেখাম, মাছৰ ঘাটটো দেখাম আপোনালোকক। এইবিলাক নাও উঠি বহুত ভাল লাগে, আহিব কেতিয়াবা। বিশেষকৈ 1 জানুৱাৰীৰ দিনা আহে মানুহবিলাক, বহুত মানুহ হয়। সেইদিনা আপোনালোকক মই ভিডিঅ' এটা বনাই দেখাম, তামাম মানুহ হয়। এইবিলাক চাওক বালি পৰিছে, ইয়াতে পিকনিক খায় মানুহে, তামাম মানুহ হয়, কৈছোঁ নহয়, বৰ মজা লাগে। অলপ ভিডিঅ'টি মন কৰক, ইমানেই ভাল লাগিছে। ফিলিংছ লওক, ফিল কৰক গাইজ। এইবিলাক চাওক বালি মস্তি লাগিছে। আহিব আপোনালোকক ফুৰিবলৈ, লগতে পিকনিক খাম আমি। চাওক না অলপ
ফিল কৰক ইমান মস্তি লাগিছে বুজাব নোৱাৰিম বহুত ভাল লাগিছে গাইছ চাওক না পানী শব্দ গুল 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 কৰি আছে লগৰকেইটা এৰি থৈ গৈছেগে মই দৌৰিছোঁ পুৰা ৰ'ব ৰ'ব আপোনালোকৰ মাছ ঘাটটো দেখাই দিওঁ ইয়াতে ৰাতিপুৱা মাছ আহে মাছ ডাক মাৰি বেপাৰীয়ে লৈ যায় বেচেগে আৰু এতিয়া ৰাতিপুৱা যিকেইখন নাও যাব এতিয়া পাছবেলা আহিব 3টামান বজাত আকৌ 3টামান বজাত গৈ কিনে ৰাতিপুৱা আহিব 2খনমান ইয়াতে মাছ পায় লোকেল মাছ বহুত মস্তি লাগে বইলি মাছ খাই বহুত ভাল লাগে এইবিলাক চাওক ভাগৰ লাগি গৈছে দৌৰি দৌৰি আৰু এটা বস্তু আছে আমাৰ ইয়াত মানে এজোপা ডাঙৰ গছ আছে পিপল গছ এই গছজোপাত বছৰেকৰ মূৰত এদিন সকাম কৰা হয় আপোনালোক তাত দেখাবলৈ যাম অলপ ভিডিঅ'টো মন কৰক না কি মস্তি লাগিছে বে এইজোপা গছৰ কথা কৈছিল ন গছৰ পাই গৈছোঁ আমি দেখাইছোঁ ৰ'ব এইজোপা গছজোপা বছৰেকৰ মূৰত এদিন সকাম পতা হয় আকৌ নদীখনৰ কাৰণে নদীখন মানে ইফালে মাজতে গাঁও এখন আছিলে সহায় লৈ গ'ল তাৰপৰা ভকতসকলে সপোনত দেখিলে কি এখন সকাম পতাৰ কথা তাতে বছৰেকৰ মূৰত এদিন সকাম হয় ভাদ মাহত সকামখন খাই বহুত ভাল লাগে এইবছৰ আপোনালোকক দেখাব নোৱাৰিলোঁ এইটো বছৰকে আপোনালোকৰ সকামখন দেখাম মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি আহিছিলোঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ভিডিঅ'বিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই